আচলতে য'ত আধ্যাত্মিকতাৰ স্থান পায় ত'ত বেয়া ভাৱ বা নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সকলো নিশ্চয় ভালে আছে হয়নে? আপোনালোকৰ সন্তানটোৰ লগত জড়িত কিছু বিশেষ কথা আলোচনা কৰিম বুলি ভাবিছোঁ। ব্লগটো শেষলৈকে চাই যাব। আপোনালোকৰ সন্তানটোৱে বাৰু বহুত খং কৰে নেকি? খুব কিবা কথাত নেৰানেপেৰাকৈ লাগি থাকে নেকি? বা খুব বেছি সময় ধৰি কান্দি থাকে নেকি? অকৰামী কৰে নেকি? এনে কৰিলে বাৰু আপোনালোকে কি কৰে? তেতিয়া নিশ্চয় দুচাট এচাট দিয়ে, হয়নে নহয়? কেতিয়াবা আমিও দিওঁ নিজৰ সন্তানক দুচাট এচাট, কিন্তু এবাৰ খং উঠিলে দুচাট এচাট দিবই লাগিব সন্তানক। কিন্তু তাৰ মাজতে আপোনালোকে মৰমেৰে সন্তানটোক বুজাবলৈ চেষ্টা কৰিব লাগে। বেছি সময় ধৰি থাকিব নালাগে, সিহঁতৰ ওপৰত জেদ কৰিব নালাগে। সিহঁতটো জেদ হয়ে, সিহঁতে জেদি হয়ে, তথাপিও মাকহঁতে সেই সন্তানৰ ওপৰত প্ৰতিশোধ লোৱাৰ দৰে কৰিব নালাগে। বেছি সময় ধৰি পানিছমেণ্ট দিব নালাগে। অলপ টাইম কিবা এটা পিছতে সন্তানটোক মৰমেৰে বুজাবোৰৰ লগত সংযোগ স্থাপন কৰিব পাৰিলে সন্তানটো নিশ্চয় ভাল হ'ব। আপোনালোকে চাবচোন, যেতিয়া সন্তানটো আপোনালোকে শুৱা পাতিৰ পৰা উঠায় তেতিয়া বাৰু কি কৰে? ধুনীয়াকৈ সন্তানটোক আপোনালোকে ভাল মাত দি মাতিব। যি মাত দি আপোনালোকে ঘৰত মাতে, দেহা শুন যি মাত দি মাতে ভালকৈ মাতিব। ঐ উঠ, এনেকৈ নক'ব। এনেকৈ ক'লে সিহঁতৰ মনটো বেলেগ হৈ আহিব। গতিকে খুব মৰমেৰে সিহঁতক উঠাবলৈ চেষ্টা কৰিব। আৰু যেতিয়া অতি বেছি খং উঠে, অতি বেছিকৈ চিঞৰে, তেতিয়া কি কৰিব? এটা খুব সহজ উপায়, আপোনাৰ সন্তানটোক আপোনালোকে এনেকৈ আঁকোৱালি ল'ব, লৈ পিঠিখনত ভালকৈ হাতখন খেপিয়াই দিব। তেতিয়া চাব বৰ আচৰিত ধৰণে সিহঁতে কুল হৈ যাব। বেছি সময় সিহঁতে খং কৰি থাকিব নোৱাৰে। মই নিজৰ সন্তানক সেইটো কৰি চাই তেনেকুৱা ধৰণে কৰিব। মৰমেৰে মূৰত হাত বুলাই দিব, তেতিয়া চাব সিহঁত একদম নৰ্মেল অৱস্থালৈ আহি যাব। আৰু এটা কথা, যেতিয়া সন্তানটোক আপোনালোকে শুৱাবলৈ লয় বিচনাত, তেতিয়া আপোনালোকে কি কৰিব? যিকোনো ভাল বিষয়ৰ ওপৰত কিবা কাহিনী শুনাব, যাৰ দ্বাৰা সিহঁতে মটিভেটেড হ'ব পাৰে, কিবা এটা শিকিব পাৰে। আৰু তেনেকুৱা কাহিনী শুনাব। তাৰপিছত যেতিয়া সিহঁতে সেই বিষয়টোৰ ওপৰত ভালকৈ ভাবিব, তেতিয়া সিহঁতৰ মগজুৱে ক্ৰিয়া কৰিব। আপোনালোকে ভক্ত প্ৰহ্লাদৰ কাহিনীটো শুনাব পাৰে। নৰসিংহ ৰূপ লৈ কেনেকৈ ভগৱান বিষ্ণুৱে কেনেকৈ হিৰণ্যকশিপুক নিধন কৰিলে। তাৰপিছত আকৌ শ্ৰীকৃষ্ণৰ সৰু শিশু কৃষ্ণৰ কথা আপোনালোকে ক'ব পাৰে। কংসৰ কাৰাগাৰত কি হৈছিলে, কৃষ্ণক কেনেকৈ সাগৰৰ মাজেদি পাচিত ভৰাই তুলি লৈ গৈছিলে। এনেধৰণৰ কাহিনীবোৰ ক'লে শিশুবোৰে শুনি খুব ভাল পায়। ইয়াৰ দ্বাৰা শিশুটোৰ বা সন্তানটোৰ ওপৰত এটা পজিটিভ ফিলিং আহিব, যাৰ দ্বাৰা সিহঁতৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হ'ব। যেতিয়া সন্ধিয়া আপোনালোকে ধূপ চাকি দিয়ে, তেতিয়া আপুনি আপোনাৰ সন্তানটোৰ লগত ল'বচোন। তেতিয়া সিহঁতৰ মনত ভক্তিভাৱটো আহিব। আৰু লগতে ডাঙৰক যদি আপুনি সেৱা কৰা দেখে, তেতিয়া সিহঁতেও লগতে কৰিব। এনেধৰণৰ কিছুমান আদৰ্শ আপোনালোকে দিবলৈ পাৰে আপোনাৰ সন্তানটোক। আৰু সন্তানে বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে মাক দেউতাকক, তেতিয়া বাৰু আপোনালোকে উত্তৰ দিয়েনে? আচলতে সন্তানে যেতিয়া প্ৰশ্ন সোধে, সিহঁতক উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা কিছুমান নাজানিবলগীয়া কথাও সোধে, কিন্তু সেই বুজাব পৰা যায়। সেই কথাটো আচলতে সিহঁতক বুজাই দিব লাগে। যদি বুজাই দিয়া নাযায় নহয়, সিহঁতৰ বিৰূপ প্ৰভাৱ পৰে। যেতিয়া চাবচোন, আপোনালোকক কিবা এটা প্ৰশ্ন কৰিব, সিহঁতে কিমান ইচ্ছুক হয় বস্তুটোৰ ওপৰত জানিবলৈ, তেতিয়া আপোনাক দিব। আৰু আপোনালোকে উল্টাই প্ৰশ্নহে কৰিব যে তোমালোকে আজি ব্ৰেকফাষ্ট কি দি কৰিছিলা? কালি আমাৰ ঘৰলৈ কোন আহিছিলে? কালি কি তাৰিখ আছিলে? আজি কি বাৰ? এনেধৰণৰ প্ৰশ্নবোৰ সুধিব। তেতিয়া সিহঁতৰ মগজুৱে ক্ৰিয়া কৰিব। আৰু এইটো এটা ব্ৰেইনৰ ভাল এক্সাৰচাইজ বুলি কয়। তেনেকৈ আপোনালোকে উল্টাই প্ৰশ্নহে কৰিব। সন্তানটোৱে যেতিয়া কিবা এটা প্ৰশ্ন কৰিব, আপোনালোকে অতিষ্ঠ নহ'ব। যিমান পাৰে সিহঁতক বুজাই দিবলৈ চেষ্টা কৰিব। আৰু দুষ্টটো আৰু সৰু ল'ৰা ছোৱালীয়ে কৰিব, নহয় জানো? আমি জানো দুষ্ট কৰিম? সিহঁতে দুষ্ট কৰিব, এইটো সিহঁতৰ দুষ্ট কৰাৰ সময়। গতিকে সেইটো আমি বুজি পাব লাগিব। আমি মাৰধৰ কৰিব নালাগে। আৰু সিহঁতে দুষ্ট কৰিব যে শুই উঠি আহি পূবৰ ফালে চাই এটা নমস্কাৰ কৰিব লাগে। মই ছোৱালীজনীক শিকাওঁ তেনেকৈ। আৰু যিসকল শংকৰদেৱ শিশু নিকেতনত পঢ়ে, সেইসকল ল'ৰা ছোৱালীটো জানেই ৰাতিপুৱা শুই উঠি যে মাটি চুই প্ৰণাম কৰিব লাগে। আচলতে য'ত আধ্যাত্মিকতাৰ স্থান পায়, ত'ত বেয়া ভাৱ বা চিন্তা মনলৈ আহিব নোৱাৰে। গতিকে শিশুটোকো তেনে শিক্ষা দিব সৰুৰ পৰাই। তেনেকৈ যেতিয়া ৰাতিপুৱা শুই উঠিয়ে তেনেকৈ ভক্তিভাৱ এটা মনলৈ আহে, দিনটোলৈ সিহঁতে বেয়া ভাৱ বা বেয়া চিন্তা মনলৈ আনিব নোৱাৰে। গতিকে তেনেধৰণৰ আদৰ্শ সৰুৰ পৰাই দি যাব, আপোনাৰ সন্তানটো নিশ্চয় ভাল হ'ব। মাৰ চেনেলটো বুলি কয়।
Not a twinkle, twinkle. Twinkle, twinkle, Little star. little star, Oh, how I wonder. how I wonder, What you are. how do you Up above the all the bugger, world so high. all to her, Like a diamond like a diamond, in the sky. twinkle, মই এতিয়া আহিলোঁ পাকঘৰলৈ। এতিয়া মই পাকঘৰত লাগিম। মইনো কি বনাওঁ আপোনালোকে চাবচোন দেই। মই এতিয়া মাংস বনাম। সকলোৱেতো জানেই বাৰু মাংস বনাবলৈ। মইনো কেনেকৈ বনাম আপোনালোকে আজি চাবচোন দেই। সকলোৱে বনোৱা নিয়মবোৰ বেলেগো হ'ব পাৰে, গতিকে চাবচোন মই কেনেকৈ বনাওঁ। এয়া মই ফ্ৰিজত মাংসখিনি অলপ সময় থৈ দিছোঁ। এনেকৈ থ'লে মাংসকণ বনাওঁতে অকণো নাভাঙে। কেৰাহীখন পাতি লৈ এয়া মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাত এয়া পিঁয়াজখিনি মই ভাজি লৈছোঁ অলপ। অকণমান সময় ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিব। এনেকৈ অলপ টাইম ভাজি ল'ব ৰঙচুৱা হোৱালৈকে। তাৰপিছত এয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত মই দি দিলোঁ। মছলাখিনি আপোনালোকে কি দিয়ে নিজৰ ইচ্ছামতে দিব পাৰে। মই এয়া মেৰিনেট কৰি থৈছিলোঁ। তাৰপিছত অলপ টাইম এনেকৈ ঢাকোন লগাই লগাই ভাজি থাকিলোঁ। আৰু এয়া মাংসখিনি আধা ভজা হৈছে আৰু আলু দিলোঁ মই অলপ কাটি। এইটো চাওকচোন, মোৰ মানি প্লাণ্টটো দেখিছেনে? অকণমানি নেবাঢ়ে, তেনেকৈয়ে আছে। এয়া ফ্ৰাই কৰি হৈছে। অকণমান মই নমাই থ'লোঁ। থৈ ইয়াত পানীখিনি ঢালি দিলোঁ আৰু তাৰপিছত অলপমান ঢাকোন লগাই দি উতলিবলৈ দিলোঁ। এয়া হৈছে আৰু খাবলৈ। আৰু এয়া আমাৰ মাংস হৈ গ'ল, ৰেডি হৈ গ'ল খাব পৰাকৈ। যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু মোৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু চাই পেলাই গুচি যায়, ছাবস্ক্ৰাইব নকৰে। গতিকে ছাবস্ক্ৰাইবটো কৰি দিব দেই, মোৰ ভাল লাগিব তেতিয়াহে মই উৎসাহ পাম আৰু ভাল ভাল ভিডিঅ' দি যাবলৈ। যদি আপোনালোকে চাই ভাল পাইছে তেন্তেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মই ইউটিউবলৈ নতুনকৈ আহিছোঁ, গতিকে ভিডিঅ' বনাব পাৰিছোঁৱে নে নাই নে আপোনালোকে জনাবচোন কমেণ্ট কৰি। যদি কিবা ভুল কৰিছোঁ সেইটো শুধৰাই দিব, মই বেয়া নাপাওঁ। গতিকে চাব আপোনালোকে ভিডিঅ'বোৰ যদি ভাল পাইছে। আৰু ইমানতে মই ভিডিঅ'টো সামৰিছোঁ। বাই বাই।